নমস্কাৰ সুমিমিক ষ্টুডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এই চাহ কাপৰ লগত ঘৰতে বনোৱা কাজু বিস্কুটকেইটা খাবলৈ ইমানে যে সোৱাদৰ, সেয়ে ভাবিলোঁ ঘৰতে দুটামান কাজু বিস্কুটকে বনাওঁ। আগতে বনাই থোৱা আছিলে, মোৰ শেষ হৈ গৈছে, সেইকাৰণে ভাবিলোঁ একেলগে বনাওঁ। আৰু মোৰ ৰেচিপিটো চাই যদি ভাল পায় সকলোৱে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এই ৰেচিপিটোৰ বাবে মোক লাগিব এবাটি ময়দা, চুজি লাগিব। চুজি মই এই চামুচখনৰে 3 চামুচ লৈ লৈছোঁ। বেকিং সোডা, ব্লেক সল্ট, ঘিউ বা ৰিফাইন হ'লে হ'ল। আৰু মছলাৰ বাবে লাগিব নিমখ, জিৰাৰ গুড়ি, গোটা জিৰা দুটামান লৈছোঁ, গৰম মছলা আৰু জালুকৰ গুড়ি। অলপ লৈছোঁ মছলা, বেছিকৈ লোৱা নাই। এতিয়া মই এটা ডাঙৰ বাটি ল'ম, তাতে মই ময়দাখিনি দিছোঁ আৰু ইয়াতে চুজিখিনিও দি দিছোঁ। দি ইয়াতে অলপমান নিমখ দি দিছোঁ আৰু এইটো জিৰাখিনিও দি দিছোঁ। জিৰাখিনি অকণমান হাতেৰে মোহাৰি দি দিব। বেকিং সোডা দিছোঁ। বেকিং সোডা বেছিকৈ দিব নালাগে, অলপমান দিলে হৈ যায়। বেকিং সোডা দি এইখিনি মই সানি দিছোঁ। এইখিনি ঘিউটো বনাব পাৰি, ৰিফাইনতো বনাব পাৰি। মই ঘিউ ব্যৱহাৰ কৰিছোঁ ইয়াতে। মই ইয়াতে এচামুচ ঘিউ দিছোঁ। ঘিউটো এইখিনি ভালদৰে মাৰি দিছোঁ। এইখিনি এনেকুৱা যেতিয়া মাৰিলে এনেকুৱা লাড়ু হয়, তেতিয়ালৈ মাৰিলে হ'ল। এতিয়া মই ইয়াতে অলপ পানী দি পুৰি বনোৱা লাড়ুটোতকৈ অলপমান টাইটকৈ মাৰিম। মোৰ ময়দাখিনি মাৰা হৈ গৈছে। ইয়াতে মই 1 কাপ পানী লৈছিলোঁ, এইখিনি পানী ৰৈয়ে গ'ল। মোৰ এইখিনি হৈ গৈছে। এইখিনি মই এতিয়া 3টা ভাগত ভগাই ল'ম। এয়া মই ইয়াতে বেলি ল'ম। এইটো ভাগৰ পৰা মই আৰু সৰুকৈ ভাগ বনাইছোঁ। মই এইখিনি পাতলা কৰি বেলিছোঁ, বেছি ডাঠ নকৰোঁ। এনেদৰে আৰু এটা বেলি ল'ম। বেলি এখনৰ ওপৰত এইখিনি লগাই অলপ হেঁচি দিম ইয়াতে। এইটো যিহেতু মই কাজু বিস্কুট বনাম, সেইবাবে মই এটা সাফৰ লৈছোঁ। সাফৰেৰে এইখিনি মই বেছি ডাঠ ৰখা নাই আৰু বেছি পাতলাও কৰা নাই, ইমানমান কৰিছোঁ। সাফৰেৰে এনেদৰে কাজুৰ আকাৰ দি দিম।
আৰু এখন বেলি লৈছোঁ এনেদৰে এইটো বেলি লৈ এইটো ইয়াৰ ওপৰত দি দিছোঁ অলপমান হাতেৰে হেঁচি দিম দি আকৌ বেলিম এতিয়া মই গেছটো অন কৰি লৈছোঁ অন কৰি লৈ ইয়াতে ৰিফাইন দি দিম এয়া মোৰ ৰিফাইন গৰম হৈ গৈছে মোৰ ৰিফাইনখিনি গৰম হওঁতে গেছৰ ফ্লেমটো ল' কৰি দিছোঁ আৰু ইয়াতে মই এয়া কাটি থৈ আহিলে বহাই দিম এইখিনি মই অলপমান ৰঙচুৱা হোৱালৈকে ভাজিম বনোৱা হৈ গ'ল মই গোটেইখিনি বনাই ললো এতিয়া মই ইয়াৰে মছলাখিনি দি দিম মই যেহেতু এটো মছলা কাজু বনাইছিলো সেইভাবে ইয়াতে মই জিৰা গুড়িখিনি দি দিছো জিৰা গুড়ি জালুকৰ গুড়ি আৰু ইয়াতে গৰম মছলা আৰু ইয়াতে মই ব্ল্যাক সল্ট দিম ব্ল্যাক সল্ট দিলে গোন্ধটো বহুত ধুনীয়া আহে ইয়াতে ৰেড চিলি দিলেও দিব পাৰে মই নিদিও যেহেতু এইখিনি মোৰ মিক্স কৰা হৈ গ'ল ইয়াতে মই গোটেইখিনি দি দিলো মছলা গোটেইখিনি দি দিছো মিক্স কৰা হৈ গৈছে আপোনালোকে এনেদৰে বনাই খাই চাব আৰু মোক খাই চাই কেনে লাগে জনাব নাপাহৰিব।